নমস্কাৰ, মই প্ৰিয়াংকু আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ৰেমৰ বিষয়ে ভিডিঅ'টোত জানিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে মোবাইল ফোন এটা বা কম্পিউটাৰ এটা কিনোতে তাতে এটা বস্তুৰ নাম শুনিছে ৰেম। আচলতে ই কি বস্তু আৰু ই কি কাম কৰে এটা মোবাইল বা কম্পিউটাৰত। আচলতে ৰেম হৈছে ৰেণ্ডম এক্সেছ মেমৰি। ইয়াৰ অৰ্থটো হৈছে ই আপোনাৰ অনবৰতে মেমৰি ছেভ নকৰে। আপুনি নিৰ্দিষ্ট এটা সময়ত যিটো কাম কৰি থাকে তাৰ যিটো মেমৰি সেইটো সেই সময়খিনিতহে ছেভ কৰি থাকে। আৰু আপুনি যেতিয়া এপ বা কিবা প্ৰগ্ৰেম এটা আপুনি কম্পিউটাৰ বা মোবাইলৰ পৰা ক্ল'জ কৰি দিয়ে তেতিয়া ইয়াৰ পৰা মেমৰিটো ডিলিট হৈ যায়। বা আপুনি যদি মোবাইলটো ছুইচ অফ কৰে বা কম্পিউটাৰটো বন্ধ কৰি দিয়ে তেতিয়া আপোনাৰ যিটো মেমৰি সেইটো তাৰ পৰা ডিলিট হৈ যায়। কম্পিউটাৰতে আপুনি হাৰ্ড ডিস্ক শুনিব। হাৰ্ড ডিস্কটোত আপুনি ডাটা ছেভ কৰিব পাৰে, বস্তু বা ভিডিঅ' ফটো যিখিনি সেইখিনি ছেভ কৰিব পাৰে। কিন্তু তাত যিটো ৰেম আছে, যেতিয়া কম্পিউটাৰটো অন কৰা হয় তেতিয়া কম্পিউটাৰটোৰ ৰেমটোৰ জৰিয়তেহে সেই বস্তুখিনি এক্সেছ কৰিব পাৰে। আৰু এটা মোবাইলত যেতিয়া আপুনি এটা গেম বা এপ খোলে তেতিয়া সেই এপটো ৰেমেৰেহে আপোনাৰ ডিছপ্লেখনত মোবাইলটোৱে দেখুৱাব পাৰে। আৰু ৰেম আটাইতকৈ যিটো স্পীড থকা মেমৰি বুলি কোৱা হয় কম্পিউটাৰ বা মোবাইলত, আটাইতকৈ স্পীড থকা মেমৰি ৰেমেই হয়। আৰু ইয়াক আপুনি হাৰ্ড ডিস্কৰ স্পীডৰ লগত তুলনা কৰিব নোৱাৰে। আপুনি 1GB নে 2GB নে 3GB নে 4GB নে 8GB নে 12GB ৰেম ল'ব, সেই বিষয়ে আপুনি কেনেদৰে নিৰ্বাচন কৰিব বা বাচিব আপুনি মোবাইল ফোন এটা লওঁতে। যদি আপুনি বেছিকৈ গেম চেম খেলে তেতিয়াহ'লে 4GBতকৈ বেছি ৰেম থকা ফোন ল'লে বা কম্পিউটাৰ ল'লে আপোনাৰ সুবিধা হ'ব। আৰু যদি আপুনি সাধাৰণতে ফটো চটো তুলিবলৈ বা ফোন কৰিবলৈহে মোবাইলটো লৈছে তেতিয়া মিনিমাম 2GB ৰেমৰ মোবাইল ফোন। আৰু যদি আপুনি কম্পিউটাৰ এটা অকল কিছুমান অফিচিয়েল কামৰ কাৰণে লয় তেতিয়া মিনিমাম 2GB ৰেম থকাটো হ'লে হৈ যায়। সাধাৰণভাৱে ৰেমৰ বিষয়ে জানিবলৈ হ'লে আপুনি যদি এটা বস্তু আলমাৰীত ভৰাই থৈছে আৰু আপুনি তাক ব্যৱহাৰ কৰা নাই, তাক থৈহে দিছে, তেতিয়া সেইটো ৰেমত নপৰে। যদি আপুনি কাম এটা কৰিবলৈ আলমাৰীত থকা বস্তুটো উলিয়াই আনে, এখন টেবুলত থয়, তেতিয়াহ'লে সেই টেবুলখনক তাক ৰেম বুলি কোৱা হ'ব। যিটো বস্তুটো আপুনি আলমাৰীৰ পৰা উলিয়াই আনি আপুনি তাতে কিবা কাম কৰিছে, তো টেবুলখনত আপুনি থৈ কাম কৰিছে, তো আলমাৰীটোৰ ভিতৰতে আপুনি কাম কৰা নাই, তো টেবুলখন যিখন হ'ব সেই টেবুলখনক ৰেম বুলি কোৱা হ'ব এটা মোবাইল বা কম্পিউটাৰৰ ভিতৰত। তো সাধাৰণ ভাষাত ক'বলৈ গ'লে ৰেম এখন টেবুলৰ নিচিনা আৰু যিটো হাৰ্ড ডিস্ক সেইটো এটা আলমাৰী। তো আপুনি এখন ফটো তুলিলে সেইখন হাৰ্ড ড্ৰাইভত ছেভ হৈ আছে, কিন্তু আপুনি যেতিয়া তাক ক্লিক কৰি খুলিব ফটোখনক তেতিয়া সি আপোনাৰ ৰেমৰ জৰিয়তে আপোনাৰ ডিছপ্লেত আহিব। যদি আপুনি ধৰক কিবা ভিডিঅ' এটা বা কিবা গেম এটা নেটৰ পৰা ডাউনলোড কৰিলে তেতিয়াহ'লে সেইটো গোটেইটো হাৰ্ড ড্ৰাইভত ছেভ হৈ থাকে। আৰু যেতিয়া আপুনি প্লে' কৰিব ভিডিঅ'টো বা গেমটো তেতিয়া আপোনাৰ ৰেমৰ জৰিয়তেহে সেইটো আহিব। আপুনি কিমান GB ৰেম থকা মোবাইল ফোন বৰ্তমান যুগত কিনিব লাগে, তো বৰ্তমান যুগত মিনিমাম 2GB ৰেম থকা ফোনটো লাগেই। আৰু যদি তাতকৈ বেছি ৰেম থকা ফোন কিনে তেতিয়াহ'লে আগলৈ আপোনাৰ বহুত উপকাৰী হ'ব, কিয়নো আজিকালি যিবিলাক এপ বনাইছে সেইবিলাক মিনিমাম 2GB ৰেম আৰু আগলৈ হয়তো মিনিমাম 3GB বা 4GB ৰেম থকা ফোনতহে চলিব। যদি আপুনি বেছি ৰেম থকা ফোন এতিয়াই কিনে তেতিয়াহ'লে সি আগলৈ আপোনাক বহুত দিনলৈ এই ফোনটো আপোনাৰ কামত আহি থাকিব। আৰু বহুতে জানিব বিচাৰে যে ৰেম বঢ়াব পাৰি নেকি। তো কম্পিউটাৰত ৰেম বঢ়াব পৰা যায় যদি তাত উপযুক্ত স্পেচ বা ঠাই আগৰ পৰাই দিয়া হৈছে। আৰু মোবাইলত আপুনি ৰেম তেনেদৰে বঢ়াব নোৱাৰে, মোবাইলত যিটো আহে সেইটো ফিক্স আহে। তো ৰেম বঢ়াবলৈ হ'লে আপুনি কম্পিউটাৰত সাধাৰণভাৱে বঢ়াব পাৰিব, যাৰ এটা লিমিট থাকে। কিছুমানত 8GB লৈকেহে বঢ়াব পাৰিব, কিছুমান 12GB লৈকেহে বঢ়াব পাৰে। তো তেনেকৈ কিছুমান তাহাঁতৰ লিমিটেশ্যন থাকে। আৰু মোবাইল ফোনত যিটো ৰেম আহে সেইটো ফিক্স থাকে, সেইটো বঢ়াব নোৱাৰে। কিছুমানে কয় পেন ড্ৰাইভত জৰিয়তে ৰেম কম্পিউটাৰত বা মোবাইলত বহুত ভিডিঅ' বনায়, তো সেইটো তেনেকৈ পৰা যায়, কিন্তু সেইটো ইমান ভাল নহয়। আৰু যিটো অৰিজিনেলি ৰেম আহে, ৰেমৰ
সমান কাম ই কৰিব নোৱাৰে, কিয়নো পেন ড্ৰাইভৰ আৰু ৰেমৰ স্পীডৰ মাজত বহুতেই পাৰ্থক্য থাকে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টত কিবা যদি ডাউট আছে এই বিষয়ে আপোনালোকে জনাব পাৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মই আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। তো ধন্যবাদ।